Welcome to my YouTube channel. আপোনালোকে সকলোৱে শুনি আছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পৰীক্ষা জুন জুলাইত হ'ব বুলি। জেনেৰেলি আমি যেতিয়া গম পাওঁ যিকোনো পৰীক্ষাৰ কাৰণে আমাৰ বহুত দিন সময় বাকি আছে তেতিয়া আমি কি কৰো পঢ়াৰ প্ৰতি আগ্ৰহটো কম কৰি দিওঁ। সকলোৰ ক্ষেত্ৰতে এইটোৱে হয়। আগতেও আমি পৰীক্ষাৰ সময়ত এনেকৈ কৰি আইছো। বহুতে এনেকৈ কৰে আৰু বহুতে এনেকৈ নকৰেও। যোনে নকৰে তাৰ কথা মই কোৱা নহয়। যোনে এইবিলাক ভাবি পৰীক্ষাটো জুন জুলাইত হ'ব বুলি ভাবি নিজৰ পঢ়াৰ প্ৰতি আগ্ৰহ কম কৰি দিছে আৰু যোনবিলাক ল'ৰা ছোৱালীক এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পদৰ অতি প্ৰয়োজন হৈ আছিল এটা পদৰ সেইবিলাক ল'ৰা ছোৱালী যদি জুন জুলাইত হ'ব বুলি পঢ়াৰ প্ৰতি আগ্ৰহ কম কৰি দিছে তেতিয়াহলে হি বহুত ডাঙৰ ভুল কৰিছে। আপোনাৰ হাতত এছএলআৰচিৰ ফালৰ পৰা কোনো নটিচ অহা নাই বা পেপাৰত ৰিলিজ হোৱা নাই পৰীক্ষাটো জুন জুলাইত হ'ব বুলি আৰু আমি নিজেই এটা অনুমান কৰি নিজেই কোৱেশ্চন আৰু নিজে উত্তৰ হৈ আছো নিজেই কথাবিলাক ভাবি আমি পৰীক্ষাটো জুন জুলাইত হ'ব বুলি ভাবি আছো আমি বহুত ডাঙৰ ভুল কৰিছো। এছএলআৰচিক দায়িত্ব দিয়া হৈছে অসম গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাটো পাতিবৰ কাৰণে। এটি এছএলআৰচিয়ে নিজৰ হিচাপত ডেট বিলাক মেনেজ কৰি পৰীক্ষাটো পাতিব কিন্তু হেতু বুলি এইটো নহয় যে পৰীক্ষাটো জুন জুলাইতে হ'ব। পৰীক্ষাটো তাৰ আগতো হ'ব পাৰে। আপোনালোকে যিমান স্পিডত প্ৰিপাৰেচন কৰি আছিল নিজৰ পৰিশ্ৰম কৰি আছিল পদটো লবৰ কাৰণে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ হেইটোৱে স্পিডত আপোনালোকে নিজৰ প্ৰিপাৰেচন কৰি থাকক। মই মোৰ ফালৰ পৰা মই আৰু এটা কথা জনাই দিওঁ আৰু আপুনি আৰু পৰিশ্ৰমটো বঢ়াই দিয়ক আৰু প্ৰিপাৰেচন কৰক। এইবাৰ এনেও পৰীক্ষাৰ লেভেল অলপ বাঢ়ি গৈছে। প্ৰিপাৰেচন কৰা ল'ৰা ছোৱালী বহুত বেছি হৈছে আৰু ফৰ্ম ফিল আপ কৰা ল'ৰা ছোৱালী বহুত বেছি হৈছে। সেইকাৰণে এইবাৰ মেৰিট অলপ হাই যাব এইটো কথাটো সকলোৱে জেনেৰেলি জানে। আপোনালোকে যেতিয়া হাই হ'ব তেতিয়াহলে পৰিশ্ৰম বেছি কৰিব লাগিব। সেইকাৰণে আপোনালোকক সকলোকে মই জনাই দিছো আপোনালোকে প্ৰিপাৰেচন বিলাক কম নকৰি নিজৰ আগ্ৰহটো কম নকৰি জুন জুলাইত হ'ব বুলি আপোনালোকে ভাবি লওক। পৰীক্ষাটো কেতিয়াও হ'ব পাৰে, মাৰ্চতো হ'ব পাৰে, এপ্ৰিলতো হ'ব পাৰে। এইটো কথাটো সত্য, পৰীক্ষাটো কেতিয়াও হ'ব পাৰে। জুনত হ'ব বা জুলাইত হ'ব এইটো কথা আমি অনুমান কৰি মানি ল'ব নোৱাৰো। পৰীক্ষাটো তাৰ আগতো হ'ব পাৰে। এইটো এছএলআৰচিয়ে ডেট ঠিক কৰিব। এতিয়া কাৰেকচন যেনেকৈ শেষ হ'ব কিমান 19 তাৰিখে যেনেকৈ অনলাইন কাৰেকচন যোনটো চলি আছে হেইটো শেষ হোৱাৰ লগে লগে এছএলআৰচিয়ে মোৰ অনুমান এছএলআৰচিয়ে ৰিলিজ কৰিব যে কিমান মানুহে ফৰ্ম ফিল আপ হৈছে টোটাল কিমানৰ ফৰ্ম ৰিসিভ হৈছে এই কথাটো মেনশন কৰিব আৰু ষ্টাৰ্ট কৰি দিব। এছএলআৰচিয়ে কন্টিনিউ এটা নটিচ জাৰি কৰিয়ে আছে। হি ইমান দিনৰ লগে কন্টিনিউ একো নোকোৱাকে থকা নাই। কিবা না কিবা এটা নটিচ ৰিলিজ হৈ আছে। ফৰ্ম ফিল আপ হৈ আছিল, ফৰ্ম ফিল আপ শেষ হ'ল, কাৰেকচন ষ্টাৰ্ট হ'ল। এতিয়া কাৰেকচন শেষ হ'ব আকৌ এটা কিবা এটা নটিচ ৰিলিজ কৰিব। যেতিয়া নটিচ ৰিলিজ কৰিব তেতিয়া আপুনি মানি ল'ব পাৰিব যে পৰীক্ষাটো যদি এছএলআৰচিয়ে কয় যে জুন জুলাইত পৰীক্ষাটো হ'ব তেতিয়াহলে আপোনালোকে মানি ল'ব পাৰিব। কিন্তু যেতিয়ালৈকে নটিচ ৰিলিজ নহয় তেতিয়ালৈকে কোনেও এইবিলাক কথা ভাবি নিজৰ পঢ়াৰ প্ৰতি আগ্ৰহ কম কৰিব নালাগে। যদি আপুনি পঢ়াৰ প্ৰতি আগ্ৰহ কম কৰি দিয়ে আৰু যদি পৰীক্ষাটো মাৰ্চত পাতে এছএলআৰচিয়ে তেতিয়াহলে আপোনাৰ বহুত ডাঙৰ লোকচান হ'ব। আপুনি পদটো ল'বলৈ সক্ষম হ'ব নোৱাৰিব, নিজকে সক্ষম কৰিব নোৱাৰিব। সেইকাৰণে আপুনি কন্টিনিউ প্ৰিপাৰেচন কৰক। লাগিলে আপুনি যিমান কষ্ট কৰি আছিল তাতকৈ কষ্টটো বঢ়াই দিয়ক, পৰিশ্ৰম বঢ়াই দিয়ক, দিনে ৰাতিয়ে আপুনি কষ্ট কৰক। যদি আপুনি এনেকৈ কৰে তেতিয়াহলে আপুনি এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ত এটা পদ ল'বলৈ সক্ষম হ'ব। মই এটা কথা ক্লিয়াৰলি জানো, যদি আপুনি কষ্ট কৰে আপুনি নিজৰ কষ্টটো নিজে দেখি পাব। আপুনি যদি ভাবে যে মই মক টেষ্ট পেপাৰ এটা চাম, মই কৰি চাম, তেতিয়াহলে আপুনি মক টেষ্ট যেনেকৈ পেপাৰটো দি চাব তেতিয়াহলে আপুনি নিজেই গম পাব যে আপুনি কিমান এলিজিবল হ'ল সেই পৰীক্ষাৰ কাৰণে। সেইকাৰণে মই সকলোকে এটা কথা ক'বলৈ লৈছোঁ, আপোনালোকে পৰীক্ষাটো জুন বা জুলাইত হ'ব বুলি নিজৰ পঢ়াৰ প্ৰতি আগ্ৰহ কম নকৰিব। আপুনি আপোনালোকৰ প্ৰিপাৰেচন সেইটোৱে ট্ৰেকত কন্টিনিউ ৰাখক। আপোনালোকে যেনেকৈ কষ্ট কৰি আছিল সেইটোৱে কষ্ট কৰক আৰু বেছি কষ্ট কৰক। আপুনি দিনে ৰাতিয়ে কষ্ট কৰি এই এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ত এটা পদ ল'বলৈ সক্ষম হওক। জয় হিন্দ, জয় ভাৰত। মই ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি আপুনি ভাবে যে মোৰ ভিডিঅ'টো ভাল লাগিছে বুলি তেতিয়াহলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই আগলৈও আপোনালোকক এনেকৈ ভাল ভিডিঅ' বা চৰকাৰী চাকৰিৰ নটিফিকেশ্যন লৈ আনি থাকিম।